নমস্কাৰ, মই মনালিসা দাসে আজি এই অকণিৰ মেলালৈ স্বাগতম জনালোঁ। আজি আমি এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ জনাইছোঁ দিব্যাংগ নাট্য বিদ্যালয়। তেখেতসকলেনো কিদৰে নাটক কৰে আৰু কিদৰেনো নাটক কৰিও আহিছে আমি আৰু তেখেতসকলৰ মনৰ কথা জানিবলৈ আমি আজি ইয়াত অনুষ্ঠিত হৈছোঁ। আহক আজি আমি দিব্যাংগ নাট্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত পৰিচয় হ'ম। তেখেত জয় হাজৰিকা। নমস্কাৰ। জয় হাজৰিকা এজন ভাল অভিনেতাৰ লগতে এজন ভাল খেলুৱৈ। তেখেত আকাশ বুঢ়াগোহাঁই। আমি আকাশ বুঢ়াগোহাঁইৰ বিষয়ে শুনিছোঁ যে তেখেত বহুত শান্ত সুস্থ অভিনেতা আৰু লগতে ভাল অভিনয় কৰে। তেখেত মাধুৰ্য তালুকদাৰ। তেখেত বহুত ভাল ইণ্টেলিজেণ্ট আৰু স্মাৰ্টনেছ আমি ছাত্ৰ বুলি শুনিছোঁ। আৰু তেখেত অৰিন্দম গগৈ। অৰিন্দম গগৈ এজন ভাল কমেডিয়ান আৰু ভাল গায়ক বুলি আমি ইতিমধ্যে শুনিছোঁ। আজি আমি জানিম তেখেতসকলৰ মনৰ কথা। তো আপোনালোকে এই দিব্যাংগ নাট্য বিদ্যালয়ৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে? 5-6 বছৰ হৈছে। আপোনালোকে কিমানখন নাটক কৰে? 5খন। কি কি? আমাৰ সোফা আৰু পাঞ্চন বেগ আৰু উলট পালট আৰু ৰাক্ষস ফাইবাৰ পোহনী আমাৰ গাঁও। আমিতো শুনিলোৱে কি অৰিন্দম গগৈ বহুত ভাল গায়ক বুলি। অৰিন্দম গগৈ আপুনি এটা গান এটা ৰাইজক যাতে শুনাই অনুৰোধ কৰিম। তুমি না পাৰিবা মোৰ দুষ্ট ল'ৰাটোলি, গানে তুমি না পাৰিবা মোৰ দুষ্ট ল'ৰাটোলি, আকানি ৰাখা জাল ভয়ো হলো বন্দী, গানে তুমি না পাৰিবা মোৰ দুষ্ট ল'ৰাটোলি, গানে তুমি না পাৰিবা মোৰ দুষ্ট ল'ৰাটোলি, গানে তুমি না পাৰিবা মোৰ দুষ্ট ল'ৰাটোলি। তো আপোনালোকে দেখিলে তেখেতে কিমান ধুনীয়া এটা গান মানে গালে। আৰু মাধুৰ্য তালুকদাৰ আপুনি এটা যাতে নাটকৰ ডাইলগ এটা যাতে কৈ দিয়ে অনুৰোধ জনালে। এটা নাটকৰ ডাইলগ কৈ দিয়ক। যিকোনো বুজিছে শইকীয়া কি যে হ'ল আজিকালি নৱ প্ৰজন্মই গুৰু গোসাঁই একোকে নামানাই হ'ল নহয়। এইবাৰ আমি আহিছোঁ আকাশ বুঢ়াগোহাঁইৰ কাষলৈ। আমি শুনিছোঁ যে আপুনি জুবিন গাৰ্গৰ গান বহুত শুনে, ভালো পায়। আমি বিচাৰোঁ যে আপুনি তেখেতৰ গান এটি গাই দিয়ে। Kapalu rumah sebi kohariha upamai jatuh dong menjemu pengkamu yang boleh satu kali menjaga gamu আমি জয় হাজৰিকাৰ বিষয়ে শুনিয়ে আছোঁ আৰু দেখিছোঁ। তেখেতে বহুত ভাল নাটক কৰে।
লগতে ভাল খেলুৱৈ আৰু গীটাৰো বজাই ভাল। আমি বিচাৰিছোঁ যে তেখেতসকলৰ নাটকখনৰ ৰিচেণ্ট হৈ যোৱা নাটকখনৰ সংলাপ কৰি যাতে। অসমীয়া মানুহ খেতি নকৰে হা, অসমীয়া মানুহ খেতি নকৰে হা, অসমীয়া মানুহ খেতি নকৰে। চাবি এদিন তই পস্তাবি হে, অসমীয়া মানুহ খেতি নকৰে হা। এতিয়া আপোনালোকে কওকচোন যে আপোনালোকৰ দিব্যাংগ নৃত্য বিদ্যালয়ত কি চলি আছে? এতিয়া বিহু ডান্স প্ৰেক্টিচ চলি আছে আৰু ডান্স প্ৰেক্টিচ হৈ আছে আৰু এক্টিংটো প্ৰেক্টিচ হৈ আছে। পিছে আমি শুনিছোঁ যে আপোনালোকে শ্বুটিঙো কৰি আছে। কৰি আছোঁ। আমি শুনিছোঁ যে আপোনালোক বিহুৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে। হয় হয় আপোনালোকক কোনোবাই নিমন্ত্ৰণ কৰিলে যাবনে? হয় হয় আমি যাবলৈ সাজু হৈছোঁ। ঠিক আছে। তো আজিৰে আছিলে আমাৰ বিশেষ অনুষ্ঠান অকণিৰ মেজমেন। আপোনালোকে চাই কেনে পালে জনাই যাতে আৰু জনাবলৈ